Hi friends, welcome to my YouTube channel Akash Vlog. আজি আমি যাম যোৰহাটৰ মোৰ গাড়ী RC আইছে বলে তাকে লবলৈ গৈ আছো আৰু লগতে মোৰ গাড়ী সাৰ্ভিসিং কৰিব হৈছে তাকো কৰিম বলক একেলগে যাও এতিয়া আমি কিতাপৰ পাৰ হৰো এতিয়া আমি গৈ আছো আৰু আধা ঘণ্টা মান আছে গৈ পাম আৰু বলক এতিয়া একেলগে ইনজয় কৰো ব্লগটো আমি আহি পালো যোৰহাট টাউনটো আৰু যোৰহাট টাউনৰ পৰা বেছি দূৰ নহয় 5 কিলোমিটাৰ মান আছে আৰু এতিয়া আমি গৈ পাম বলক যাও একেলগে এতিয়া মোৰ গাড়ী আৰচিটো ললো এতিয়া আমি যাম কেটিএম সাৰ্ভিসিং চেণ্টাৰত আৰু দিলৰ পৰা 2 কিলোমিটাৰ মান হৈ বলে এতিয়া আমি গৈ আছো গাড়ী সাৰ্ভিসিং কৰিবলৈ বলক মোৰ বাইকৰ চেনটো অলপ প্ৰবলেম দি আছিলে অলপ তাকে টাইট কৰিব দি আছো এতিয়া মই আৰু বাকি একো প্ৰবলেমটো দিয়া নাই অকল চেনটো প্ৰবলেম দিছিলে
ছাৰ্ভিচিং কৰা হ'ল এতিয়া গাড়ী ধুই আছে পাৰত আমি ইয়াত বহি আছোঁ এইটো আমাৰ গোদামটা মোবাইলত পূৰা বিজি কামুৰিত আমাৰ এজন লগৰীয়াৰ বাইদেউৰ বিয়া আছে বোলে তাত খাই যাম বিয়াটো তাৰপিছত ঘৰ যাম মই আৰু এইটো ভাই থাকি যাব পূৰা ডান্স কৰিব বোলে বিয়াঠি মোৰ কালি যাব লাগে খেল আছে মোৰ কালি মই যাম ঢেকীয়াজুলি গেম আছে মোৰ খেল আজি তাত ঢেকীয়াজুলিৰ এটা ব্লগ বনাম মই আপোনালোকে চাব কালি তাৰ দুদিন বিয়াটো খাই যাম অলপ আপোনালোকক দেখাম বিয়াত এতিয়া যায় কিনা নাচিম আৰু আপোনালোকক ভাই নাচিবি নে বিয়াত আজি সিহঁতক দেখাব লাগিব ন কেনেকৈ নাচোঁ আমি এনজয় কেনেকৈ কৰোঁ হ'ব ভাই ডাইৰেক্ট বিয়াত লগ ধৰিম আৰু ন ব'লক